নমস্কাৰ সকলোকে আজি আপোনালোকক কেইটামান কেকৰ ফিনিচিং ভাল হ'বলৈ সৰু সৰু টিপছ দেখুৱাম আহকচোন চাওঁ মই এটা বাউল লৈছোঁ আৰু এনেকুৱা মেজাৰমেণ্ট কাপ লৈছোঁ কাৰণ কেক এটা বনাবলৈ হ'লে মেজাৰমেণ্ট কৰাটো প্ৰয়োজন আপোনাৰ যদি মেজাৰমেণ্টটো ঠিক হয় তেতিয়াহ'লেহে আপোনাৰ কেকটো ভাল হ'ব সেইটো কথা মনত ৰাখিব সঠিকভাৱে জোখ কৰিবই লাগিব বস্তুখিনি আপুনি সঠিকমতে জোখত দিলেহে আপোনাৰ কেকটো পাৰফেক্ট হ'ব এনেদৰে আপুনি কাপ নহ'লে আপোনালোকে এটা কাম কৰিব পাৰে এনেকুৱা চাহ খোৱা কাপ ইউজ কৰিব পাৰে সকলোৰে ঘৰত নিশ্চয় আছেই এনেকুৱা চাহ খোৱা কাপতো আপোনালোকে জুখি পেলাই সঠিক পৰিমাণে যদি দিয়ে তেতিয়াও হ'ব এয়া মই প্ৰথমতে ডিমকেইটা ফেটি ল'লোঁ তাৰপিছত এয়া চেনি প্ৰয়োগ কৰিছোঁ সম্পূৰ্ণকৈ দেখুৱাব পৰা নাই কাৰণ মই এটা হাতে কাম কৰি আছোঁ আৰু এটা হাতে মোবাইলটো লৈ পেলাই ভিডিঅ' বনাই আছোঁ সেইকাৰণে অলপ প্ৰব্লেম হৈছে তথাপিতো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়া মই ইয়াত ময়দা সকলোখিনি আপোনালোকে যি যি ইউজ কৰিম বুলি ভাবে সেইটো আপোনালোকৰ নিজৰ কথা মই যেনে যিখিনি ইউজ কৰিছোঁ একেলগে এয়া ফেটি লৈছোঁ ফেটি এইটো আৰু অলপ হাতেৰে ফেটিব লাগিব ফেটি পেলাই মই কেক টিনত দি দিব পাৰিম আৰু তাৰপিছত আপোনালোকক দেখুৱাম বাৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেদৰে কিছুমান সৰু সৰু টিপছ লৈ আপোনালোকৰ মাজলৈ মই মাজে মাজে আহি থাকিম এয়া চাওক মই কেক টিনত দি দিলোঁ ইয়াতে এটা কথা কওঁ আপোনালোকক এই যে দেখিছে সৰু সৰু ফুটকৈ কিছুমান হেৰি হৈ আছে সেইখিনি মাৰ যোৱাব লাগিব নহ'লে আপোনালোকৰ কেকটো এয়াৰ পাব এয়াৰ পালে কেকটো বেয়া হ'ব গতিকে সেইখিনি মাৰ যোৱালৈকে এনেকৈ টেপ টেপ কৰি দিব তেতিয়া বলবোৰ নাইকিয়া হৈ যাব তাৰপিছতে এইটো মই অভেনত এতিয়া ভৰাই দিম অভেনত ভৰাই দিয়াৰ পিছত আপোনালোকক আকৌ লগ পাম তাৰপিছত মই এনেকুৱা এটা আকৌ বাউল লৈছোঁ এতিয়া এইটো ক্ৰীম লৈছোঁ ইয়াত মই ক্ৰীমখিনি ব্লেণ্ড কৰি ল'ম আপোনালোকে চাই থাকিব আৰু মোক মৰম দি যাব এয়া চাওক মই ক্ৰীমখিনি ব্লেণ্ড কৰি লৈছোঁ ক্ৰীমখিনি ভালদৰে ব্লেণ্ড কৰি ল'ব লাগিব তেতিয়াহে আমাৰ কেকটো ফিনিচিং ভাল হ'ব এইদৰে অলপ সময় লাগিব খুব বেছি 15 মিনিটমান লাগে সেইদৰে মই ভালদৰে ব্লেণ্ড কৰি ল'ম তাৰপিছত কেকটো মোৰ ৰেডি হৈ গ'ল আৰু এয়া চাওক মই এনেকৈ 3টা লেয়াৰত কাটি লৈছোঁ পোহৰটোৰ কাৰণে অলপ ৰঙচুৱা যেন লাগিছে কিন্তু নহয় কেকটো খুব ছফ্ট হৈছে আৰু ভালেই হৈছে তাৰপিছত এখন নাইফত এনেকৈ মই ক্ৰীমখিনি লৈ এটা এটা লেয়াৰত লগাই লগাই 3টা লেয়াৰ তেনেকৈ জাপি যাম এটা হাতে মোবাইল লোৱাৰ কাৰণে মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাব পৰা নাই কিন্তু আপোনালোকে নিশ্চয় বুজি পাইছে মই কেনেদৰে কৰিম আপোনালোকক কৈ দিছোঁ ইয়াত এটা এটা লেয়াৰত মই ক্ৰীম সানি আকৌ ইটো লেয়াৰ জাপি দিম তাৰপিছত মই এটা কথা কওঁ এনেকুৱা এটা মগত মই পানী লৈ লৈছোঁ আপোনালোকেও লৈ ল'ব যি সুবিধা হয় তাতে এনেকৈ লৈ ল'ব এই মগত নাইফখন তিয়াই যেতিয়া আপোনালোকে আকৌ চাফা কাপোৰত মুচি ল'ব মই কৰিম আপোনালোকক দেখুৱাম বাৰু তেতিয়া আপোনালোকৰ কেকটো চাফা হ'ব আৰু ফিনিচিংটো ধুনীয়া হ'ব এইটো এটা আপোনালোকক মই ইম্পৰ্টেণ্ট কথা ক'লোঁ এয়া দেখিছে মই গোটেইকেইটা লেয়াৰ এনেদৰে জাপি ল'লোঁ তাৰপিছত মই এতিয়া ওপৰটোত ক্ৰীম সানিব লাগিব আপোনালোকক দেখুৱাম এইদৰে মই ওপৰত ক্ৰীমৰ লেয়াৰখিনি দি দিছোঁ ভালদৰে মই এনেকৈ গোটেই কেকটোতে সানি ল'ম আপোনালোকক দেখুৱাওঁ সেনেদৰে মই সানিলোঁ তাৰপিছত এয়া চাওক এটা কেকৰ যিখিনি সৰু সৰু হেৰিবোৰ উঠি আহিছে এইবোৰ দেখিছেনে যিমানে আপুনি কেকটোত ঘঁহাই থাকিব সিমানে এই সৰু সৰু কেকৰ স্পঞ্জবোৰ উঠি উঠি আহি থাকিব সেইকাৰণে একেবাৰতে কৰিবলৈ চেষ্টা কৰিব যিমানে ঘঁহাই থাকিব সিমানে উঠি থাকিব আৰু এয়া চাওক মই নাইফখন এনেকৈ ধুই ল'লোঁ ধুই পেলাই এনেকৈ চাফা কাপোৰত মুচি ল'লোঁ এতিয়া চাবচোন এতিয়া চাব কিমান ধুনীয়াকৈ চাফা হৈ যাব এয়া দেখিছেনে এবাৰতে ইমান ধুনীয়া হৈ গৈছে আৰু এনেকুৱা এখন স্ক্ৰাপাৰ লৈছোঁ লৈ পেলাই মই এতিয়া মাছটো সমান কৰি দিম আৰু এয়া চাওক কিমান ধুনীয়া ফিনিচিং হৈ গৈছে আপোনালোকে এইদৰে কৰিব নিশ্চয় আপোনালোকৰ কেক ভাল হ'বই তাৰপিছত মই ইয়াত এতিয়া ফুল দিম সেইটো বাৰু আপোনালোকক দেখুৱাম এয়া চাওক আৰু এইখন টাৰ্ণ টেবুলখন যিমান স্পীডত ঘূৰাব পাৰিব সিমানে আপোনালোকৰ কেকৰ সোনকালো হ'ব আৰু ফিনিচিঙো ধুনীয়া হ'ব তাৰপিছত মই এটা বাউলত ক্ৰীম লৈ পেলাই ইয়াত মই কালাৰ মিক্স কৰিছোঁ পিংক কালাৰ দিম বুলি ভাবিছোঁ কালাৰখিনি বাকি ল'লোঁ লৈ পেলাই এইখিনি মই ব্লেণ্ড কৰি ল'ম ব্লেণ্ডাৰে দি
আপোনালোকক এটা কথা কওঁ, মই নিজে কাৰণ ভিডিঅ'টোও কৰিবলগীয়া হৈছে, সেইকাৰণে মই সম্পূৰ্ণকৈ দেখুৱাব পৰা নাই, কিন্তু সম্পূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম বাৰু। আপোনালোকে মোক আশীৰ্বাদ কৰিব, মৰম দি যাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু এয়া চাওক, মই এটা ষ্টাৰ নজল লৈছোঁ, ষ্টাৰ নজলে ফুলখিনি দিম বুলি ভাবিছোঁ। আৰু এইকণ সময়ত মই হাজবেণ্ডক ক'লোঁ যে আহাচোন অকণমান ভিডিঅ' কৰি দিয়া। তাৰপিছত তেওঁ কৰি দিলে, সেইকাৰণে মই ফুলখিনি কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাব পাৰিছোঁ। এয়া চাওক, এনেকৈ ষ্টাৰটোৱেদি মই ৰাউণ্ড ৰাউণ্ডকৈ দি দিছোঁ। সম্পূৰ্ণকৈ দি যাম বুলি ভাবিছোঁ বাৰু। আপোনালোকে চাব আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। তাৰপিছত এনেকৈ দি আছোঁ মই ষ্টাৰটোৱেদি, সেয়া সম্পূৰ্ণ হৈছে। আৰু এটা দিব লাগিব, আৰু এটা দি দিলোঁ। তাৰপিছত এয়া চাওক, মোৰ হৈ গ'ল ষ্টাৰ দি। আৰু মাজত এনেকৈ কিছুমান খালী জেগা যদি ৰৈ যায়, আপোনালোকে এনেকৈ সৰু সৰুকৈ দি যাব পাৰে। আৰু এয়া মই পাত কিছুমান দি দিছোঁ, তেতিয়া ভাল লাগিব, এপাহ ৰ'জ হৈ যায় আৰু। এয়া চাওক, সৰু সৰু পাত দি দিছোঁ। আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আচলতে কেক এটা বনাওঁতেনে মই প্ৰথমতেই কৈছোঁ মেজাৰমেণ্টটো সঠিক কৰিব। আৰু ক্ৰীমখিনি লগাওঁতেনে তেনেদৰে পানীত তিয়াই নাইফখন ধুই ল'বচোন, তেতিয়া ধুনীয়া হ'ব নিশ্চয়। আৰু এয়া মই এনেকৈ তলত পাতৰ নিচিনাকৈ দি দিছোঁ, কাৰণ বেছি হেভিকৈ বিচৰা নাছিলে, চিম্পুলকৈ বিচাৰিছিলে। ল'ৰাৰ অৰ্ডাৰ কেক হয় এইটো, মোৰ অৰ্ডাৰ কেক। তাৰপিছত মই এনেকৈ পাতৰ নিচিনাকৈ দি দিছোঁ। আৰু এয়া চাওক, ইয়াত মই মাজত কিছুমান চুগাৰ বল দি দিছোঁ। আৰু অকণমান খালী জেগা এৰি দিছোঁ মাজত, কাৰণ নাম লিখিব লাগিব, হেপী বাৰ্থডে লিখিব লাগিব, সেইকাৰণে খালী জেগা এৰি দিছোঁ। আৰু মই এয়া চুগাৰ বল দি দিছোঁ। কেনেকুৱা লাগিছে বাৰু? মোৰ কিন্তু খুব ভাল লাগিছে দেখি পেলাই, মই এনেকৈ ভাল পাওঁ। ঠিক তেনেদৰে মই আৰু এটা বনালোঁ। এইটো আছিলে কিন্তু চকলেট কেক। ইয়াত চকলেট কেক বনাওঁতেনে সদায় কোকো পাউডাৰ ইউজ কৰিব, তেতিয়া সেই চকলেটৰ ফ্লেভাৰটো আহিব। কোকো পাউডাৰ ইউজ কৰিছোঁ। আৰু এইটো মই আপোনালোকক দেখুওৱাৰ ধৰণে বনাই ল'লোঁ। আৰু ইয়াত মই ডিজাইন দিছোঁ এইটো ষ্টাইল দিছোঁ। এইকণত এটা টোপাল পৰি গ'ল, চাওক, আহি মোক বেটাই মানে মোৰ ল'ৰাটোৱে লৰাই দিলেহি, হাতটো হেৰি হৈ গ'ল। আৰু ইয়াত মই কিছুমান ট্ৰায়েংগল নিচিনা বনাই লৈছিলোঁ চকলেটৰ, সেইখিনি ইয়াত খুচি খুচি দিছোঁ। এটা চেৰি দিছোঁ, চিম্পুল ডিজাইন, কিন্তু ভাল লাগিছে বুলিয়ে মই ভাবিছোঁ বাৰু। আৰু তলত পিংক কালাৰ ষ্টাৰ দি দিছোঁ। আপোনালোকে জনাবচোন দেই কেনেকুৱা লাগিছে। দুটা কেক মোৰ ৰেডি হৈ গ'ল। মই এইখিনি কাম বিশেষকৈ ৰাতি কৰোঁ, কাৰণ দিনত তেনেকৈ সময় নাপাওঁ, ঘৰৰ বাকী কামো কৰিব লাগে, সেইকাৰণে ৰাতি মই এইখিনি কাম কৰোঁ। এনেদৰে নিজে ব্যস্ত হৈ থাকোঁ। আৰু আপোনালোকেও নিজৰ ভাল লগাবোৰ লৈ পেলাই এনেদৰে নিজে ব্যস্ত হৈ থাকিব পাৰে। আজিলৈ আহিছোঁ, বাই বাই, নমস্কাৰ।